নমস্কাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু আজি ক'বলৈ ওলাইছোঁ এই মাঘ বিহুৰে লগত জড়িত মেজি আৰু চুৰ কৰা পৰম্পৰাৰ বিষয়ে। আমি যিহেতু সকলোৱে মেজি জ্বলাওঁ, চুৰো কৰোঁ বাৰু ভেলাঘৰত ৰাতি থাকি, কিন্তু এই পৰম্পৰাবোৰ কেতিয়া কিয় আহিলে, কিয় এইবিলাক আমি এতিয়াও পালন কৰি আছোঁ, সেইবোৰ অসমৰ বাহিৰৰ মানুহে যদি ঘপককৈ আমাক সুধি দিয়ে ক'বলৈ বৰ দিগদাৰ হৈ যায়। চ' মই আজি অকণমান ক্লেৰিফাই কৰি দিওঁ গোটেই কথাখিনি, বলক। কিন্তু তাৰ আগতে আমাৰ গাঁৱৰে ডেকাচামে বনোৱা ভেলাঘৰ আৰু মেজিৰ কিছু দৃশ্যাংশ মই দেখুৱাই লওঁ, বলক। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। এতিয়া আহক আমি মেজি আৰু চুৰ কৰা পৰম্পৰাৰ বিষয়ে কিছু কথা পাতোঁ। এইবোৰনো ক'ৰ পৰা কেনেকৈ সৃষ্টি হৈছিলে বা কাৰ লগত জড়িত বস্তু এইবোৰ, তাকে জানিবলৈ আমি অকণমান চেষ্টা কৰোঁ। চাওক, মেজি শব্দটোৰ উৎপত্তিৰ বিষয়ে দুটা মতবাদ পোৱা যায়। এটা হ'ল হিন্দু ধৰ্মৰ আৰু আনটো হ'ল বৌদ্ধ ধৰ্মৰ। প্ৰথমতে শুনক হিন্দু ধৰ্মৰটো। হিন্দু ধৰ্মৰ মতবাদটো অনুসৰি মেজি শব্দটোৰ সৃষ্টি হৈছে মেধ বা মেধ্য শব্দৰ পৰা, যিটোৰ অৰ্থ হৈছে হোম, মানে যজ্ঞত দিয়া হোমটোৰ কথা কৈছোঁ। অতীত কালত বৈদিক যুগত কি আছিলে, সেইটো সময়ত ঠাণ্ডা গুচাবৰ কাৰণে মানুহে অগ্নি দেৱতাক পূজা কৰিছিলে, তাত যজ্ঞ পাতি হোম আহুতি দিছিলে। আৰু সেই পৰম্পৰাটো হয়তো এতিয়ালৈকে থাকি গ'ল, কাৰণ এতিয়াও আমাৰ মেজিত ঘিউ, লাড়ু, পিঠা এইবিলাক এতিয়াও উৎসৰ্গা কৰা হয়। তাৰপিছত আকৌ কোনো কোনো হিন্দু মানুহে কয় সেয়া বোলে পিতামহ ভীষ্মৰ চিতা, কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত পিতামহৰ যেতিয়া ইচ্ছা মৃত্যু ঘটিছিলে, তাৰপাছত এই দিনটোতে তেওঁক চিতাত সৎকাৰ কৰা হৈছিলে। তাৰপাছত আহক বৌদ্ধ ধৰ্মৰ মতবাদটোলৈ। বৌদ্ধসকলে ব্যৱহাৰ কৰা এটা ভাষা আছিলে পালি ভাষা। সেয়া তেওঁলোকে কামৰূপত বাস কৰিছিলে যেতিয়া অতীত কালত, তেতিয়া তেওঁলোকে ব্যৱহাৰ কৰা এটা ভাষা। পালি ভাষাৰ মেঝি শব্দৰ পৰা মেজি আহিছে বুলি বহুতে ক'ব খোজে। কাৰণ পিছলৈ আমাৰ আহোমসকল যেতিয়া ইয়ালৈ আহিছিলে, কাৰণ আহোমসকলে আপোনালোকে জানে আহোমসকলৰ অতীতত বৌদ্ধ ধৰ্মই গ্ৰহণ কৰিছিলে। তেওঁলোকৰ মেজি জ্বলোৱা পৰম্পৰাটোক কোৱা হয় মাইক চুমফাই। মাই মানে হৈছে খৰি, ক মানে হৈছে ইডালৰ ওপৰত সিডাল জাপি দিয়া, চুম মানে হৈছে জ্বলাই দিয়া, আৰু ফাই মানে হৈছে জুই, অৰ্থাৎ খৰি ইডালৰ ওপৰত সিডাল জাপি জুই জ্বলাই দিয়া কাৰ্যটোকে তেওঁলোকে মেজি জ্বলোৱা বুলি কয়। সকলো দিশৰ পৰা চালি জাৰি চালে এই দুয়োটা মতবাদকে শুদ্ধ যেন লাগে, কিন্তু কোনটো শুদ্ধ কোনটো ভুল সেইটো আমি ঘপককৈ কৈ দিব নোৱাৰোঁ এতিয়া। তাৰপাছত আহক চুৰ কৰা পৰম্পৰালৈ। এই পৰম্পৰাটো কেতিয়া আহি মাঘ বিহুত যুক্ত হ'লহি এইটো ঘপককৈ কৈ দিবলৈ টান, কিন্তু এইটো বহুত পুৰণা কালৰ পৰাই চলি আহিছে। আৰু এইটো কিয় চলিছে জানেনে? এইটো এটা ফূৰ্তি বুলিয়ে ধৰা হয়। আৰু যিহেতু মেজি জ্বলাবৰ কাৰণে শুকান খৰি দৰকাৰ হয়, আৰু শুকান খৰি পটককেতো গোটাব নোৱাৰে বা বাঁহ খৰি, এই বাঁহ খৰিৰ কাৰণে আটাইতকৈ সুবিধাজনক বস্তু হ'ল জেউৰা। সেইটো কাৰণে আগৰ দিনততো মানুহৰ বাঁহ কাঠৰ একো অভাৱ নাছিলে। তেতিয়াৰ দিনত পুৰণা বা শুকান জেউৰা যদি কাৰোবাৰ ঘৰত পায়, মানুহে মনে মনে উঠাই আনি
মেজি দিয়েহি আৰু সেই চুৰ কৰি অনা খৰিয়ে মেজি জ্বলালে হেনো অতি সোনকালে ঠাণ্ডা যায় বুলি এটা বিশ্বাস কৰে কিন্তু প্ৰথমতে চুৰ কৰা পৰম্পৰাটো অকল জেউৰাৰ লগতে জড়িত আছিলে তাৰপাছত লাহে লাহে গৈ শাক পাচলিত লাগিলে শাক পাচলিৰ পৰা গৈ লাহে লাহে কুকুৰা হাঁহত লাগিলেগে কিন্তু এইবোৰ পুৰণা ব্যৱস্থা অকণমান আমি এৰিব হৈছে বাৰু কাৰণ বোলে খুৰীদেৱে ভাবি থাকিব হাঁহ দুজনী বিকি কেনেকৈ ধুনীয়া চাদৰ এখন লওঁ দদাইদেৱে ভাবি থাকিব আকৌ কেনেকৈ কুকুৰা দুটামান বিকি ল'ৰাটো এডমিশ্যন দিওঁ চ' এইবোৰ কথা ভাবি চিন্তি আজিকালি এইবোৰ পুৰণা চুৰ কৰা নীতি নিয়মবোৰ আমি এৰিব লাগে আৰু লাহে লাহে চ' আপোনালোকে গম পালে মাঘ বিহুত কিয় মেজি জ্বলায় বা ক'ৰ পৰা আহিলে এই পৰম্পৰা আৰু চুৰ কিয় কৰা হয় চুৰ কৰা পৰম্পৰা কিহৰ কাৰণে আহিছিলে এতিয়া কি অৱস্থা পাইছেহি চ' অৱশেষত সকলোলৈকে পুনৰবাৰ আন্তৰিক শুভকামনা যাচিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেধৰণৰ জানিবলগীয়া ইণ্টাৰেষ্টিং টপিক লৈ মই প্ৰত্যেক দিনাই আহি থাকিম আপোনালোকৰ বাবে একোটাকৈ ভিডিঅ' লৈ